वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार बंधु बान्धवीসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনালোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালে আছে, মোৰো ভাল। আমি মাৰ অফিচত যাব ওলাইছোঁ, দুজনে মানে মাতিছে। 38 ইয়াৰ্ছ আছে চাকৰি কৰা, সেইকাৰণে ৰিটায়াৰমেণ্ট হোৱাৰ আগতে প্ৰমোশ্যন যিহেতুকে পালে, সেইকাৰণে সৰু চাই এটা পাৰ্টি দিছে আৰু আমি দুজনে সেইকাৰণে যাব ওলাইছোঁ। কাৰণ এটা মাৰ কাৰণেতো বিশেষ দিন হয় আৰু মাৰো বেয়া লাগিছে, চাকৰি ইমান বছৰ কৰিছে আৰু ৰিটায়াৰমেণ্ট হ'ব। তো আমি দুয়োটাই পটাপট এতিয়া ৰেডি হওঁ। অফিচটো বেছি দূৰ নহয়, আমাৰ ওচৰতে, আমি যিহেতুকে কোৱাৰ্টাৰতে থাকোঁ, একদম ওচৰতে অফিচটো হয়। তো আমি দুয়োটাই পটাপট ওলাওঁ আৰু যাওঁ। গৰম, ইমান ৰ'দ দিছে বেয়াকৈ। মাৰ অফিচ আহি পালোঁ। Iya mah. তো এতিয়া আমি থুচিব যাওঁ। এয়া মা একদম পুৰা ব্যস্ত আজি। ফুকৰ কেনেকৈ খাই আছে, চাহ না চামুচটো আনিছে, চামুচটো থৈ কেনে হাতেদি খাই আছে তাই। চাহ ইমান লেতেৰাকৈ খাই আছে। আধা মোৰ খানা, অকল 2 পিচ মাংস আছে। আমি ঠিকছে থুচি তাৰে পিছত এতিয়া আমাৰ পেট চেট ভৰি গৈছে, এতিয়া খোজকাঢ়িব ইমান খুচি 2-3 বাৰ 4 বাৰ লৈ লৈ দেখাতে ক্ষীণ, একমাহ খাব জানে। ঘৰত যাম। এই চেলফোন আছে। দেখছা তহঁতে ইমান খাই আহিল, তথাপি আৰু খাওঁকে আছে মানে ন, খানা মেইন। লিফ্টত উঠবা ইমান ভয় কৰে। এদিন কলেজৰ লগৰকেইটাই ফাঁচিছিল তাৰপিছত লাইন গৈছিল একচুৱেলি, তাৰপিছত আকৌ ফোন কৰিছে জেনেৰেটৰ। লাইব্ৰেৰীত নোসোমা দিবতো, আছে যায় মানে। ৰাম, আমি এনে ৰখা লাগব ইয়াতে। এই জাষ্ট ঘৰত আহি পালোঁ, ভালদৰে গ'ল। মই খাই লৈ আহিলোঁ, মা আছে অফিচত, আমি আহি গ'লোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আপোনাক অন্য এটা ব্লগত আকৌ লগ পাম, তেতিয়ালৈকে বাই, লাভ ইউ অল। হেপী ৰিটায়াৰমেণ্ট দে, কাটি দি তোৰ কালিৰ পৰা তোৰ ফ্ৰী। এনেকে থৈ দিওঁ।
ইয়াত পাগলাই নহয় ছাগলামি বুলি কয় হেপী ৰিটায়াৰমেণ্ট ডে কালিৰ পৰা তোৰ চাকৰি নাই কাটি থাক হ'ব দে গোটেইকেইটা এয়া